বৰ্তমান অসমত চাৰিওফালে একদম হুলস্থুল লগাই থকা অসমীয়া চিনেমাখনেই হৈছে বিদুৰ ভাই। চ' ময়ো আজি মোৰ কাজিন মানে আমি তিনিওজনী লগ লাগি গ'লোঁ আজি বিদুৰ ভাই চাবলৈ। আৰু মই পিছে আগতে চিনেমা হল দেখাই নাই, আজিয়ে প্ৰথম চালোঁ আৰু বিদুৰ ভাইখন চাই একদম পূৰা মজাই লাগি গ'ল। একদম সুখ দুখৰ মাজেৰে চলা এটা ধুনীয়া কাহিনী আৰু যিসকলে চাইছে তেওঁলোকেতো গমেই পাইছে কিমান ভাল লাগিল চাবলৈ, আৰু যিসকলে চোৱা নাই চাব, চিনেমাখন বৰ ভাল হৈছে। চ' আৰু মই বহুদিন ৰঙিয়া যোৱাই নাছিলোঁ, চ' ইহঁতৰ লগত অলপমান ফুৰিলোঁ আৰু দুপৰীয়া গৈছিলোঁ আমি চাবলৈ। চ' ভোকো লাগি আছিল, সেইবাবে কিবা কানি খালোঁ, আইচক্ৰীমো খালোঁ আৰু এইদৰে ঘৰলৈ আহি থাকিলোঁ। আৰু আপোনালোকৰ কোনে কোনে বিদুৰ ভাই চালে ইতিমধ্যে মোক এটা কমেণ্ট কৰি জনাবচোন। চ' আজি ভিডিঅ'টো ইমানেই আছিল, বাই।